গাইজ ভগৱানে এইটো বস্তু বনোৱাৰ পিছতে ভগৱানে সেই বনোৱা যিটো হাঁচা থাকে যিটো মোল থাকে সেই হাঁচাটোৱে ভাঙি দিছে বোলে যে নেক্সট টাইম আৰু এনেকুৱা টাইপৰ বস্তু কোনো কাৰণত নবনাৱে ভিডিঅ' নবনাও যা ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল গাইস কি খবৰ আপোনালোকৰ বহুত দিন হল আপোনালোকৰ খবৰ পোৱা নাই মই ভিডিঅ' দি আছো তথাপিও কিছুমান কমেন্টৰ ৰিপ্লাই কৰি আছো সবৰে কৰিব পৰা নাই কিন্তু তথাপিও ভাবিছো আজি আকৌ নতুনকৈ এটা ৰস ভিডিঅ' লৈ আহো কাৰণ ৰস ভিডিঅ' গিটা চাই কেনে ভাল পোৱা সদায় নিদিও মাজে মাজে কেতিয়াবা ৰস্টিং ভিডিঅ' দি দিও কেতিয়াবা ৰিপৰ্টিং ভিডিঅ' দি দিও কেতিয়াবা বেলেগ কমেডি ভিডিঅ' দি দিও মোৰ তাৰমানে কোনো ধৰণে এইবিলাক মানে একেবাৰে সিস্টেমেটিক নাই য'ত যি মনত আহে সেইটো বস্তুৱে মই দি দিও তো আজি ৰস্টিং ভিডিঅ'টো চাই লওক কেনেকুৱা হয় তো ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰো ইন্ট্ৰো গোটে শৰীৰটো কঁপি উঠে যেতিয়া মায়ে কয় ৰ মই যেতিয়া নহম তেতিয়া গম পাবি এইটো এটা এনেকুৱা প্ৰাণী যিয়ে নেকি হাগবিয়া কেমান লাগব তাকে চিন্তা কৰি কেনে খাৱাটো কমে দেই বাবা শুনা তোমাৰ মাৰ কথাষাৰৰ কাৰণে তোমাৰ গাটো নকপে তোমাৰ গাটো কপে তুমি আচলতে মস্ত এটা মুঠতে তই হালকা খাৱা লোৱা নকৰা গজব বেজতি হে আৰু বাবা শুনা ৰাতিপুৱা ব্ৰেকফাষ্টত বাবা আৰু ৰাতি ডিনাৰত দেহা নহয় আৰু কিবা বেলেগো ক'ব গাইজ ভগৱানে এইটো বস্তু বনোৱাৰ পিছতে ভগৱানে সেই বনোৱা যিটো হাঁচা থাকে যিটো মোল থাকে সেই হাঁচাটোৱে ভাঙি দিছে বোলে যে নেক্সট টাইম আৰু এনেকুৱা টাইপৰ বস্তু কোনো কাৰণত নবনাৱে মানে এইটো এটা এনেকুৱা বস্তু বনাইছে মানে লাইক গুটি নহা পানী লাও একো এৰা নাই ছোৱালী হবৰ কাৰণে যিখিনি বস্তু লাগে গোটেইখিনি ফুলাম মেখেলা কলা ধাগা একো বাকী এৰা নাই আৰু শুন ধাগাডালকে গাঠে যাতে মানুহ নজৰ নালগে মই এটা কথা কৈছো সেই ধাগাডাল কলাৰ পৰা যাই পেলাই পুৰি চাই হৈ যাব কোন নজৰ লাগে আৰু ডান্সটো দেখি কেনে এনেকুৱা লাগছি যেন ৰহিমলা মাছৰ পাছি মূৰত লৈ পেলাই ডান্স কৰি আছে একদম থুমকা মানবা লাগব নহিলে নপজা কৰি মই দিয়ে খনত গালি হাই স্কুলতে প্ৰেমত পৰিলো বিদায় বুলিলে খালি খালি কলেজত দিলো গৈ ভৰি গাইজ ই চুলিকেইডাল ৰখাৰ ফলত ই কি লাভ হৈছে ইয়াৰ সেইটো মই একো নাজানো কিন্তু ই চুলিকেইডাল কাটিলে তাতকৈ বেছি লাভ হ'ব কাৰণ চুলিকেইডাল কাটাৰ লগে লগে যদি বেপাৰী আহে চুলি বেপাৰীক যদি দেখ মিনিমাম ই 3টা বাতি এটা বদনা এখন কচেলি 100% পাব আৰু যদি চুলিকেইডাল কোৱালিটি ভাল তেতিয়াহ'লে সি নিক্সিয়া এটাও পাব গেৰাণ্টি আছে भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है গাইজ তোমালোকে ভাবিছা যে এয়া এটা ডেন্স কিন্তু এয়া ডেন্স নহয় এয়া হৈছে যেতিয়া ঘৰত নতুনকৈ মাটি তোলা হয় মাটিৰ ভিটি তোলা হয় তেতিয়া সেই মাটিখিনি বহাবৰ কাৰণে যেতিয়া আমি গৰু চৰু ওপৰেদি পাৰ কৰাই দিওঁ ঠিক তেনেকুৱা সেই মাটিটো বহাবৰ কাৰণে এইটো ডান্সৰ মানে প্ৰয়োজন হয় আৰু তেতিয়া এনেকুৱা কিছুমান গাঁৱত মানুহ থাকে যাক নেকি আনি কেনে এই নৃত্যটো কৰিব দিয়া হয় যাৰ ফলত নেকি ভিটিৰ মাটি বহি সমান হৈ যায় যদি আপোনালোকক যদি তেনেকুৱা মেচিনৰ প্ৰয়োজন হয় তেতিয়াহ'লে এওঁৰ লগত কণ্টেক্ট কৰিব পাৰে ভিডিঅ' নবনাও যা करो हाथ जोड़ के मैं हेलो एवरीवन আজি মোক লক কৰিবৰ কাৰণে এই ভাইটিজন বহুত দূৰৰ পৰা আহিছে ই হল বৰ্তমান ইনষ্টাগ্ৰামত সবতকৈ বেছিকৈ হাগি থকা প্ৰাণীটো যিয়ে নেকি আউটফিটৰ নামত ডেইলি হাগি থাকে সি আউটফিট কেইটা ক'ৰ পৰা আনে সি নিজেও নাজানে আৰু তাক বোলে লক কৰিবৰ কাৰণে মংগল গ্ৰহৰ পৰাও মানুহ আহি আছে कैसा लगा मेरा मजाक এই ভাইটিজন বহুত দূৰৰ পৰা আহিছে বহুত দূৰৰ পৰা আছে ৰেগুলাৰ লগ ল'ৰাকেইটা এটা এটা চেঞ্জ কৰি তাক লগ ধৰবা আহা বুলি বলে বনাই থাকিব বনাই কেনে ইনষ্টাগ্ৰামত দেখাই থাকি কেনে সি ৰাইজৰ লগত কি দেখায় যে তাক বহুত দূৰৰ পৰা লগ ধৰিব আহিছে মানে তাক ইমান দূৰৰ পৰা মানুহে লগ ধৰিব আহে সি মানে ইমান ডাঙৰ পপুলাৰ ৰেনাল্ডোহে জানো আজি মই এটা আউটফিট বনাইছো
তই মোক এটা কথা বুজাই দি এইটো কি ঘণ্টা আউটফিট এইটো কিহৰ কি ঘণ্টা আউটফিট যিটো নেকি তই পিন্ধি ৰাইজক দেখাব লাগে মই কোৱা নাই কোনো কাপোৰ পিন্ধাক মই ইনচাল্ট কৰা নাই কোনোবা কম দামী কাপোৰ পিন্ধিব পাৰে কোনোবা বেছি দামী কাপোৰ পিন্ধিব পাৰে ক'ব লাগে একো কথা নাই কিন্তু কথাটো হ'ল তই যিযোৰ ড্ৰেছ পিন্ধিছা এইযোৰ ৰাইজক দেখাব লাগে কেনেকুৱা কি আছে তাতে তোৰ ড্ৰেছটোৰ লগত তোৰ মিলছি নেকি তই সেইটো বস্তু আগতে চাই ল না তোৰ ভৰি আৰু তোৰ ড্ৰেছ পাতি দেখা পাই কেনে মই তোক এটাই কথা ক'ম আৰু সেই কথাটো হ'ল देखा आपने लापरवाही का नतीजा है ऐसे ही पोलियो की खुराक न लेने से पोलियो आपके बच्चे को पकड़ सकता है তো গাইজ ভিডিওটো এইখিনিয়ে বহুত দেৰি হৈ গ'ল আজি গধূলি হৈ গ'ল সময়ো নাপালোঁ তো ভিডিওটো যদি ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু এটা কমেণ্ট কৰি দিব ভিডিওটো বেছি দীঘল নকৰিলোঁ চ' ঘনঘনকৈ দি থাকিম শ্বৰ্ট ভিডিঅ' দি থাকিম যদি ভিডিঅ'টো ভাল লাগিছে 100% লাইক এটা কৰি কিনে কমেণ্ট এটা কৰি কিনে মোক জনাই দিবা তেতিয়াহ'লে নেক্সট টাইম ভিডিঅ' বনোৱাৰ কাৰণে সাহস পাম জয় অসম জয় জুবিন দা বাই টেক কেয়াৰ